ইমান বৰষুণৰ মাজত ৰাতিপুৱা শুই উঠি কিনি বহি আছোঁ আৰু ইয়াত বৰষুণো দি আছে। একদম মা ইবাও উঠাইছে সিবাও উঠাইছে। ল'ৰাকেইজনীলৈ ফোন কৰিছোঁ, আহিব পালেহি নেকি বুলি। একদম কি ক'ব আৰু ইয়াতে বহি আছোঁ অপেক্ষা কৰি কিনি শুই উঠি মানে কাম চাম কৰি কিনি হৈ গ'ল। আৰু এনেকুৱা বতৰ অকণমান দেৰিলৈকে শুইও থাকিবলৈ মন যায়, কিন্তু কি ক'ব আৰু একদম মানে ইবাও তুলিছেগৈ সিবাও তুলিছেগৈ। সেইটো কাৰণে মানে কি এতিয়া মইনাক আমি আনিবলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আমি মইনাক আনিবলৈ যোৱা। আজি আমি ৰাতিপুৱা এইটো মানে খোজকাঢ়ি আহি আছোঁ আৰু মৰ্ণিঙত বহুত দিন অহা নাই। মৰ্ণিঙত খোজকাঢ়িবলৈ বৰষুণো দি আছে আৰু তেতিয়া মানে কি মানুহবিলাক উঠাই নাই তেনে আমি কুঁহি আৰু মই খোজকাঢ়ি আহিছোঁ। আমাৰ আজি দিন দিছে, আমি এতিয়া আনিবলৈ গৈ আছোঁ। হাই কুঁহি, আজি মইনা আহিছে, কেনেকুৱা লাগিছে? ভালে লাগিছে। ৰাস্তাটোতো গৰুবিলাক এক জাক আহিছে, ইমান জাক গৰু বহুত দিনৰ মূৰত দেখিছোঁ। ৰাস্তাত গৰু দেখিবলৈ নাইকিয়াই হৈ গৈছেগৈ। বহুত দিনৰ মূৰত দেখিছোঁ ইমানখিনি গৰু ৰাস্তাটোত। এতিয়া আমাৰ মইনাক আনিবলৈ গৈ আছে আমি। আমি অহা দেৰিয়ে হ'ল, মইনাহঁতৰ ইমান কিহৰ কাৰণে ৰখালে খালি নাজানো, ইমান দূৰত ৰখালে। আৰু চুপাৰখন ইয়াত বহুত দেৰিৰ পৰা ৰৈ আছে। এতিয়ালৈকে মানে কি আহিছেনে নাই অহা গমেই পোৱা নাছিলোঁ। এতিয়া চৰ্ণালীয়ে হাত বাউল দি মতা কাৰণেহে গম পাইছোঁ। চকলেট আহিলে তাকেতো নামিছে মানে আমাক এতিয়াতো দৰকাৰ হৈছে বেগটো। মইনা আইজন পাপৰি মাক আহিছে। এতিয়া ইমান দূৰ কেনেকৈ যাম? এদিছে গ'লো আইতাকো আহিলে মইনা। ক'লা মইনাজনী হৈ আহিলে আইতা ঘৰত। ৰাতিপুৱা মৰ্ণিঙত আহি আছে সিহঁতি আৰু এইকেইটা একদম আহি কিনি সিহঁতৰ যি অৱস্থা হ'ল, ইমান অৱস্থা বেয়া, বেগটোৱে হেৰাই থাকিলে আকৌ। বেগটো বেলেগে লৈ গুচি গ'লগৈ সিহঁতৰ। আৰু আনি দিম বুলি কৈছে বাৰু। যিটো ল'ৰাই নিলে সেইটো ল'ৰা বোলে মৰণৰ হয়। নেনাই গ'লে আহিলা মইনা, আহিলা মইনা। যিটো ল'ৰাই নিছে সেইটো মৰাণৰ হয়, কিন্তু ঘূৰাই দিম বুলি কৈছে বেগটো, কিন্তু কেতিয়া ঘূৰাই দিয়ে নাজানো। তাত কিন্তু কামানখন সোমাই আছে আৰু এতিয়া যিহেতু জইন হ'ব লাগিব আৰু সেই গতিকে কামানখন যেনেকৈ হ'লেও সোনকালে আনিবগৈ লাগিব। আৰু ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে ৰাতিপুৱা। আৰু ইমান ধুনীয়াকৈ ফিৰফিৰকৈ এটা বতাহ মাৰি আছে। ক'ত যায় হয় ইমান ধুনীয়া ৰঙিলী বঙিলী হয় কিনি? ক'ত যায় ইমান ধুনীয়াকৈ আপুনি? ঘৰৰ পৰা বিহু পিঠা লৈ আনিব দেই। একদম মায়ে আগবাঢ়ি আহিছে মইনাক ল'বৰ কাৰণে। অ' মইনা কাক লগ পালা? অ' মইনা কাক লগ পালা? হে কাক লগ পালা? অ' নেনাইক লগ পালে নেকি? ইমান উৎপাত, একদম জগিনী গতে হৈ আহিছে আৰু। আমাৰ কাৰণে ইমান ধুনীয়া বস্তু দি পঠাই আছে নিহা মাকে। আৰু এতিয়া আপোনালোকক দেখুৱাম এইবিলাক পিঠা দি পঠাইছে বিহু বুলি। আৰু মোৰ গাৰ্ডেন
দুটা নাৰিকল দিছে চিপছ আংকল চিপছ কৰি ৱাও এইবিলাক কি হয় বৰা চিৰা এইবিলাক ঘৰত খুন্দা নেকি ঘৰত খুন্দা বৰা চিৰা দি পঠাইছে এইখিনি কাৰাই এইখিনি মোৰ মানে প্ৰিয় হয় কাৰাই 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 আৰু এইবিলাক কি টোপোলা ঢেৰ কিবা কিবি দি পঠাইছে অঁ এইখিনি জহা চাউল দি পঠাইছে বেটেক ভাত খুৱাবৰ কাৰণে ৱাও এইবিলাক মানে ঘৰত বনাই কিনি চিৰা দি পঠাইছে সিহঁতি ঘৰতে খুন্দিছে চিৰাবিলাক কিবা ধান চিৰা নে কি বুলি কয় ইমান ধুনীয়া ধুনীয়া চিৰাবিলাক দেখিছে না আপোনালোকে এই ধান চিৰা সেইখিনি বৰা চিৰা সেইখিনি নিমকি দাদাই ধুনীয়াকৈ পেকিং কৰি আনিছে এইবিলাক কি চাউল হয় কি চাউল হয় এইবিলাক ইমান অকণি অকণি উহোৱা চাউল অঁ উহোৱা চাউল হয় এইবিলাক কাৰাই কেনেকৈ বনাই জানেনে এইবিলাক কাৰাইবিলাকত ইয়াত বৰা চাউল মাটিমাহ তাৰপিছত চানা আৰু ইয়াত কি দিয়া আছে বাদাম গোটেই এইবিলাক মানে মিলাই কিনি ভাজি কিনি বনাই এইখিনি খাই কিমান মজা লাগে বৰ মজা লাগে বাক্সাত এইখিনি মালে আৰু ভৰাই দিছে কিন্তু কি দিছে বেটিক ভাত বনাই খুৱাবৰ কাৰণে জহা চাউল আছে 2 নম্বৰ জাল তাৰপিছত এইখিনি ঘৰৰ হয় আৰু এইখিনি আছে বৰা চিৰা এইবিলাক নিমকি দিছে নিমকি একদম মানে নিমকি হয় এক কাৰ্টুন দুটা পলিথিন কৰি কিনি এক কাৰ্টুন দি পঠি আছে এক কাৰ্টুন মানে বিহু একদম বেষ্ট কেনে দি পঠাইছে এইখিনি মায়ে একদম পূৰা ৰাতিপুৱা পিঠা বনাই সেইখিনি দিছে দেই চাহ খাবলৈ কাৰণে আজি এই সোণালে ফোন কৰিলেই ঘৰলৈ মা ক'লে যাওঁগৈ বুলি বিহু নাচিবৰ কাৰণে গছ তলৰ সি কেনেকুৱা লাগিছে গুলু আহিলে আজি আমাৰ নুৱেতো আমাকতো কাওকে পাত্তা নিদিয়ে নো আজি গুলু আহিলে কেনেকুৱা লাগিছে মইনা আহিলে কেনেকুৱা লাগিছে আমাৰ নো একদম ক'বলৈ কথা নাই দিনটো সেয়াতে থাকিবগৈ আৰু এতিয়া ঘৰত বিচাৰিলেও নাপাওঁ ব্যস্ত কথা পাতিছে এপাকৰ লগত বেলেগ কথা পাতিছে বেলেগ কথা পাতিছে আৰু মইনা দি এপাকৰ লগত বেলেগ কথা পাতিছে আৰু ৰাতিপুৱা খুৰী একদম বিচাৰি আহিলে পোৱালীজনী কেনেকুৱা লাগিছে এতিয়া খুৰী পাটনাটো আহি গ'ল আজিও আমাক আপুনি পাটনা নিদিয়ে কাপোৰ দিছে দেই ঢেৰ কাপোৰ দিছে আৰু পিন্ধি থকাটো দিছে অচবাই আৰু এযোৰ দিছে পেহীয়েকে সৰু ভণ্টিয়ে বেলেগ মইনা ঢেৰ কাপোৰ পালে দেখোন চবে মৰমতে দিছে আৰু দেই চবে মৰম কৰিছে দেই ভণ্টিক আমাৰ মইনাক চবেই মৰম দিছে দেই সেই গতিকে চবকে ধন্যবাদ দিছো এইটো কোনে দিছে ইমান ধুনীয়া লাগিছে পুতলা ইমান ধুনীয়া ধুনীয়া গোটেইবিলাকে ইমান ধুনীয়া ধুনীয়া ফ্ৰক দিছে এইটো দিছে আমাৰ ডাঙৰ ঘৰৰ সৰু দাদাই মোৰ পিন্ধো লাগি গৈছে আমাৰ মইনাক মৰমতে যিমান দম কাপোৰ দিছে নহয় একদম 2-3 বছৰতে নিকিনিলেও হৈ যাব আৰু
পিন্ধিছে ন খুৰাই মানে পিন্ধিলে চোলাটো সেইটো কাৰণে ই মোক আকৌ কৈছো খান আকৌ মানে খং উঠি আছে পিন্ধি আছে তোমাৰ চোলাটো পিন্ধিলে খুৰাই পিন্ধি দেখা আছে চোলাটো পিন্ধিবলৈ নিদিয়ে পিন্ধিলে মোক কাপোৰকেইটা পিন্ধি দিলে মইনা মোক আকৌ পিন্ধিছো নাপা কিবা কান্দিব এতিয়া আমি ডিব্ৰুগড়লৈ গৈ আছোঁ বাছত উঠি কিনি বেগটো আনিবৰ কাৰণে এজনী মইনা শুই গ'ল আৰু এইফালে ভণ্টি পূৰা একদম পূৰা টোপনিয়াই আছে ৰাতিটো পূৰা টোপনি ক্ষতি হ'ল যে সেই গতিকেনে মই কাষত বহি কিনি বডিগাৰ্ড হৈ গৈছোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ এতিয়া বেগটো এই মানুহজনে এইজনৰ হাতত আছে এতিয়া আমাক দিবহি ভণ্টি আৰু মই ৰৈ আছোঁ আমি বিগ বজাৰত বহি আছোঁ মইনা বিগ বজাৰত বহি আছোঁ বিগ বজাৰত বহি আছোঁ এজনী মা হা কৈ দিয়া এদিন চা মইনা আহা কৈ দিয়া মা আহা কৈ দিয়া কৈ দিয়া আমি এতিয়া বিগ বজাৰত বহি আছোঁ আৰু বেগটো লোৱা হৈ গ'ল এতিয়া বেগটো ল'লোঁ কিন্তু মানুহজন ঘপককৈ মানে গায়বে হৈ থাকিলে আৰু এজন কথা পাতি সময়ত কি ভাবিলে মানুহজনে বেগটো দিলে আৰু গুচি গ'ল গায়বে হৈ থাকিলে আমি কিন্তু ইমান বিচাৰিলোঁ মানুহজনক কিন্তু বিচাৰিয়ে নাপাওঁ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব